Hello students, আজি আমি হৰণ পদ্ধতিৰে দশমিকত থকা সংখ্যাৰ কেনেদৰে বৰ্গমূল নিৰ্ণয় কৰে সেই বিষয়ে আলোচনা কৰিম। আমি ইয়াৰ আগতে হৰণ পদ্ধতিৰে যিকোনো এটা সংখ্যাৰ মানে পূৰ্ণবৰ্গ সংখ্যাৰ কেনেদৰে বৰ্গমূল নিৰ্ণয় কৰে সেই বিষয়ে শিকিছিলোঁ। ওকে, আজি আমি দশমিকত থকা পূৰ্ণবৰ্গ সংখ্যা এটাৰ বৰ্গমূল কিদৰে নিৰ্ণয় কৰে সেই বিষয়ে কৰিম। আগৰ প্ৰচেছটোৰ সৈতে প্ৰায় একেধৰণৰ হয়, কিন্তু তাত দশমিকৰ স্থানটো আমি কেনেকৈ লওঁ সেই বিষয়ে আমি শিকিব লাগিব। আমি প্ৰথমতে এটা উদাহৰণৰ সৈতে কৰি চাওঁ। প্ৰথম উদাহৰণটো লৈছোঁ 79.21। মই কি ল'লোঁ? 79.21। ইয়াক বৰ্গমূল নিৰ্ণয় কৰিব লাগে। ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিবৰ বাবে প্ৰথমে আমি হৰণ পদ্ধতিত সকলোৱে নিশ্চয় মনত আছে, ইয়াত আমি জোৰ কৰিব লাগিব আৰু জোৰকৈ ভাগ কৰিব লাগিব শেষৰ ফালৰ পৰা। ইয়াত দুটা জোৰ ওলালে আমাৰ। ইয়াত 79 আছে। 79 থাকিলে আমি কোন দুটা সংখ্যা একে সংখ্যা পূৰণ কৰিলে 79ৰ ওচৰত পাম? 8 7 গুণ 64, 9 9 গুণ 81। যিহেতু 9 9 গুণ 81টো ডাঙৰ হৈ যায়, সেইকাৰণে আমি ইয়াত কি বহাব লাগিব? 8 8 গুণ 64 বহাব লাগিব। ওকে, এতিয়া আমি ইয়াক বিয়োগ কৰিম। 4 পৰা 9 বিয়োগ কৰিলে আমাৰ কি হ'ব? মানে 9 পৰা 4 বিয়োগ কৰিছোঁ 5 হ'ব, আৰু ইয়াৰ পৰা 6 পৰা 7 পৰা 6 বিয়োগ কৰিলে 1 হ'ব। এতিয়া আমি এই দশমিকৰ পিছৰ সংখ্যাটো তললৈ নমাই আনিব লাগিব, নহয় জানো? দশমিকৰ পিছৰ সংখ্যাকেইটা তললৈ নমাই অনাৰ লগে লগেই এই দশমিকটো ওপৰত বহাই দিম আমি সদায়। ওকে, এইটোৱে হৈছে নিয়মটো। যেতিয়া আমি দশমিকৰ পিছৰ জোৰটো নমাই আনো, সেই দশমিকৰ পিছৰ জোৰটো নমাই অনাৰ লগে লগেই দশমিকটো ওপৰলৈ গুচি যাব, আৰু ইয়াত কি হ'ব? 21 হ'ল। এতিয়া ইয়াক আমি 2ৰে পূৰণ কৰিব লাগিব। 2 8 গুণ ইয়াত কি হ'ব? 16 হ'ল। এইটো স্পেচ আমাৰ খালী থাকে। এতিয়া 16ৰ লগত কি সংখ্যা পূৰণ কৰিব লাগিব আমি সেইটো চাব লাগিব। ইয়াত যিহেতু 1 আছে, 1 দিলে আমাৰ এককৰ স্থানত 1 কেতিয়া আহে? 1 1 গুণ 1 আহে, 9 9 গুণ 81 1 আহে। যিহেতু 9 9 গুণ 81 হ'ব নোৱাৰে, 1 1 গুণ 1 হ'ব নোৱাৰে, গতিকে 9 বহিব ইয়াত, আৰু ইয়াতো কি বহাম আমি? 9। পূৰণ কৰিলে কি হ'ব? 9 9 গুণ 81 1, উকলিলে 8, 6 9 গুণ 54, 55 56 58 60 61 62, 2 উকলিব 6, 9 গুণ 9 6 15, 1521 1521। ইয়াত সম্পূৰ্ণৰূপে মিলি গ'ল, দুভাগে 0 ওলাল। আমি ইয়াত কি বহালোঁ? 9। ইয়াত কি বহাব লাগিব? 9। এতেকে ৰুট অভাৰ 79.21 ইজ ইকুৱেল টু আমি কি পালোঁ? 8.9। ওকে, এইটো হৈছে আমাৰ ফাৰ্ষ্ট এক্সাম্পল। মই আৰু এটা এক্সাম্পল তোমালোকক কৰি দেখাম। এতিয়া আমি এটা বেলেগ সংখ্যা লৈছোঁ 973.44। 973.44। এতিয়া আমি পাছফালৰ পৰা জোৰকৈ ভাঙিব লাগিব। এইটো হ'ব আমাৰ প্ৰথম জোৰ, তাৰ পিছৰ জোৰ, আৰু এইটো আমাৰ অকলশৰীয়া হ'ব। হ'ল। এতিয়া আমি নিয়ম মতে কৰিব লাগিব। ইয়াত 8 আছে, গতিকে আমি কি দিব? 9 আছে, গতিকে আমি কি দিব লাগিব? 3 3 যা 9। নেক্সট আমাৰ 73 তললৈ নামি আহিব। ইয়াত 2ৰে ইনটু কৰিলে 2 3 যা 6 হ'ব। ওকে, এইটো যিটো 73 আছে, ইয়াত দুবাৰ দিলে আমাৰ ডাঙৰ হৈ যাব, সেইকাৰণে আমি 1 টাইমছ দিম, 1 1 দিলোঁ, গতিকে ইয়াত কি আহিব? 61 হ'ল। এতিয়া আমি ইয়াক বিয়োগ কৰিম। 1ৰ পৰা 3 গ'লে, 3ৰ পৰা 1 গ'লে 2, 7ৰ পৰা 6 গ'লে 1। আমি দশমিকৰ পৃষ্ঠৰ সংখ্যাকেইটা নমাই অনাৰ লগে লগে দশমিকটো ক'লৈ যাব? ওপৰলৈ গুচি যাব। ইয়াত আমাৰ দশমিক বহিব, ইয়াত তলত কি হ'ব? 44 হ'ল। এতিয়া আমি 2ৰে পূৰণ কৰিম। 2 গুণ 2, 2 3 গুণ 6, 2 গুণ 2, 2 3 গুণ 6। ইয়াত যিহেতু একৰ স্থানত 4 আছে, গতিকে 62। এই স্পেচত আমি কি দিব লাগিব? আমি 2 দি যাব পাৰোঁ, যিহেতু 2 2 গুণ 4 হয়। 2 2 গুণ 4, 2 2 গুণ 4, 2 4 গুণ 12 মিলি গ'ল আমাৰ। সেইকাৰণে আমি ইয়াত 2 দিম, আৰু ইয়াতো কি দিম? 2। চ' ইয়াত কি হ'ব? 1 2 4 4।
এতেকে root over 973.44 is equal to 31.2. This is the solution. গতিকে আমি হৰণ পদ্ধতিয়ে বৰ্গমূল নিৰ্ণয় কৰা বুলি ক'লে আমি এইটো প্ৰচেছত কৰিব লাগিব ওকে আমি দশমিকটো পিছৰ সংখ্যাকেইটা যেতিয়া তললৈ নমাই আনো তেতিয়া সেই স্থানতে দশমিকটো ওপৰলৈ উঠি গুচি যাব এনেকৈ কৰিলে আমাৰ দশমিকৰ থকা পূৰ্ণবৰ্গ সংখ্যাটাৰ বৰ্গমূল নিৰ্ণয় হ'ব Thank you students